মা বেমাৰ হৈ ঢুকালে। মনত পৰি আছে মাৰ ঢুকালে 7 বছৰ হ'ল মাৰ ঢুকা। সেইকাৰণে দেউতাটো কামত যায়, ৰাতিপুৱা যায়, ৰাতি আহে। স্কুল মোৰ মা ঢুকাতে মোৰ ভণ্টিক চাব লাগে যে মই নগলো স্কুল। মোৰ ভাইটি ভণ্টিক চাব লাগে কাৰণে নাথাকো ঘৰত, স্কুল নাযাওঁ, তেনেকে থাকো আমি। আচলতে এইখন দেখিছে, এইখন এওঁলোকৰ বিচনা। এই প্লাইবোৰ্ড আছে, এই প্লাইবোৰ্ড আৰু তলত বাটাম দেখিছে আপোনালোকে। এই প্লাইবোৰ্ড আৰু বাটাম দি ৰাতি এনেদৰে তেওঁলোকে শুৱে। ৰুম বুলিবলৈ ক'লে এটা ৰুম, এটা ঘৰ, আৰু বেৰ, ইয়াত কোনো ধৰণৰ বেৰ নাই। এনেদৰে আচলতে জীৱন নিৰ্বাহ কৰে। আচলতে অতি বেদনাদায়ক, অতি দুখদায়ক। হয়, এই মুহূৰ্তত মই আছোঁ গহপুৰৰ কৃষ্ণপুৰ পঞ্চায়তৰ শিঙৰাজান বস্তিত, আৰু এখন ঘৰ দেখাম আৰু ঘৰখনৰ পৰিৱেশ ভিতৰৰ পৰা আমি দেখুৱাম, আৰু ঘৰখনৰ লগত জড়িত কাহিনী আজি আপোনালোকক ক'ম। আমি আগলৈ যাম, আমি ভিতৰলৈ সোমাই যাম। তোমাৰ নামটো? নিবিতা মুণ্ডা। নিবিতা মুণ্ডা। তোৰ ঘৰত কোন কোন আছে? ভাইটি আছে, ভণ্টি আছে, মই আছো। হয়। দেউতা আছে। মা ঢুকালে? ঢুকালে মা। কিমান বছৰ হ'ল? 7 বছৰ মান হ'ল। 7 বছৰ। এতিয়া দেউতা কোনফালে গ'ল? কামলৈ গৈছে। এতিয়া তোমালোক তিনিজনে ইয়াত থাকা, অকলে থাকা দিয়া? কি বনাই আছা ইয়াত? মেগী বনাই আছো ভাইটি ভণ্টিৰ কাৰণে। ভাত ৰাতিপুৱা খালা? খালো। খালা? তোমাৰ নামটো কি? বিশাল। বিশাল? তোমাৰ নামটো? মমিতা। মমিতা? স্কুল গৈছা নে নাই? নাই যোৱা? তুমি স্কুল গৈছা নে নাই? নাই যোৱা মই। নাই যোৱা? নাই, দেউতা কামলৈ যায়, মই ভাইটি ভণ্টিক চাওঁ। ভাইটি ভণ্টিৰ নাম আছে, কিন্তু বাইদেউ কাটি দিলে, সেইকাৰণে নাযাওঁ আমি। তুমি ভাত পানী তুমি বনোৱা? ময়ে বনাও ভাত পানী। আৰু এয়া হৈছে গহপুৰৰ এখন বাসগৃহ, আৰু 3জন ককাই ভাইক। মাতৃগৰাকী 7 বছৰ পূৰ্বে মৃত্যু হ'ল, আৰু এই যিগৰাকী কন্যা, এই কন্যাগৰাকী এতিয়া ঘৰখনৰ মূল খুঁটা বুলি ক'ব পাৰি, কিয়নো পিতৃ দিন হাজিৰা কৰে, ট্ৰেক্টৰত কাম কৰে। পিতৃ ওলাই গুচি গ'ল। এতিয়া একমাত্ৰ যি ডাঙৰ জীয়ৰী, এই জীয়ৰীয়ে ঘৰৰ যি ভাত পানী বা এতিয়া মেগী বনাই আছে ভায়েক আৰু ভনীয়েকৰ কাৰণে। আচলতে 3টা সন্তান এই ঘৰখনৰ, আৰু মাক আচলতে আজিৰ পৰা কেইবছৰমান পূৰ্বে মৃত্যু হ'ল। এতিয়া 7 বছৰ পূৰ্বে মাকৰ মৃত্যু হ'ল। এতিয়া বাপেক আৰু 3টা সন্তান, এই যিখন ঘৰ, এই ঘৰখনে এখন চালি বুলি ক'ব পাৰি, এই চালিখনৰ তলত বসবাস কৰি আছে। আৰু পিতৃ কামলৈ গ'ল, ডাঙৰজনী ছোৱালীয়ে সৰু যি দুজনী ছোৱালীৰ কাৰণে মেগী বনাই আছে। আৰু আজিৰ এই ভিডিঅ'টো কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে চৰকাৰৰ দৃষ্টিগোচৰ কৰা। এই পৰিয়ালটোৰ এখন যিহেতু ঘৰ নাই, এই পৰিয়ালটোক দৃষ্টিগোচৰ কৰা। মই পুনৰ ঘৰখন দেখুৱাইছোঁ ওলাইছোঁ। এখন ঘৰ নহয়, এখন গৰু গোহালি বুলি ক'ব পাৰি। আচলতে বহুতৰ ঘৰত গৰু ইয়াতকৈ ভালদৰে থাকে। ইয়াত কোনো ধৰণৰ বিচনা নাই, ইয়াত এনেদৰে মাটিতে শুব লাগে এওঁলোক। চাওক, এয়া হৈছে আজিৰ দিনৰ, আজিৰ তাৰিখৰ পৰিৱেশ। আৰু এই ঘৰখনৰ মূল মানুহগৰাকী আহিছে, আমি তেখেতকো লগ পালোঁ। আকৌ ভিতৰলৈ গুচি আহক। আমাক চাগে চিনি পোৱা নাই? এইখিনিলে আহকচোন, অকণ আহক, মই ক'ম আমি কোন। আমি আপোনাৰ গহপুৰৰে। আপুনি ক'ৰ পৰা আহিলে? মইতো কামৰ পৰা আহিছোঁ, এতিয়া ভাত খাবলৈ দুপৰীয়া হৈছে, এতিয়া ভাত বনাইছে নাই বনোৱা চাব লাগিব। দুপৰীয়া এতিয়া ভাত খাব লাগিব, পোৱালীকেইটা খাইছে নাই খোৱা, সেইকাৰণে আহিছোঁ এতিয়া দুপৰীয়া। এতিয়া আকৌ যাবই লাগিব। ইয়াতে ৰাতি থাকে? ৰাতি ইয়াতে থাকোঁ। আমি গম পাইছোঁ আপোনাৰ জীয়াৰীয়ে কৈছে আপোনাৰ পত্নী ঢুকুৱা প্ৰায় 7 বছৰমান হ'ল। হয়। এতিয়া কেনেদৰে চলিছে? কেনেদৰে চলিম আৰু তেনেকে, এই যে পালাইবোৰ্ড আছে, পালাইবোৰ্ড বাটাম তলত দি দিওঁ। এয়া বাটাম দেখিছে, বাটামৰ ওপৰত পালাইবোৰ্ড দিওঁ, তেনে চাঙৰ দৰে হৈ যায়, মানে পালেঙৰ লেখীয়া। তাৰ ওপৰতে আমি গোটেইকেইটা শুওঁ। ছোৱালীও শুৱে তাত, ল'ৰাও শুৱে, ময়ো শুওঁ। আঁঠুৱা আছে, আঁঠুৱা তৰি দিওঁ। তেনেকে থাকো আৰু কি কৰিম এতিয়া। এতিয়া কাম নকৰিলেতো মোৰ খেতি মাটি নাই, মাটি বাৰী আছে, এই কণে আছে।
এইকণ এতিয়া লোকক বিক্ৰী কৰিবলৈও নহয়, এতিয়া ল'ৰা এটা আছে, এতিয়া কাম নকৰিলে খাম কিটো, আৰু সিহঁতক পুহিম কেনেকে? এতিয়া চাউলৰ কেজি 40 টকা, মইতো কামলৈ নগ'লে নহ'ব। এতিয়া ৰাতিপুৱা লাগে 1 কেজি চাউল, দুপৰীয়া লাগে, সন্ধিয়া লাগে, এই তেনেকে মোৰতো খুৱাব লাগিবই কাম কৰি। পত্নী কেনেকে ঢুকালে? পত্নীটো মোৰতো টিউমাৰ পেলাই ঢুকালে। ইয়াত ঢুকোৱা নাই, তেজপুৰ টুমুকিত ঢুকালে। এতিয়া সন্তানকেইটা আপুনি চোৱা চিতা কৰে? সেইটোৱে, এইকাৰণে দুটাৰ মানে এতিয়া স্কুলত এডমিশ্যন, তাইতো পঢ়িলে 4 লৈকে, তাৰপিছত ল'ৰাটো গৈছিলে 2 লৈকে। তাৰপিছত যেতিয়া তাৰ মাক ঢুকাই গ'ল, এতিয়া তাইকতো চোৱা মানুহ নাই, সেইকাৰণে সিহঁতৰ 2টা স্কুল ক্ষতি হৈ গ'ল। এতিয়া সিহঁতৰ 2টা স্কুল বন্ধ। আমি দেখিছো ঘৰখন মানে ঘৰ বুলিবলৈ নহয়, এখন গোহালি বুলি ক'লেই হ'ল, এখন গোহালি বুলি ক'লে হ'ল। তথাপিতো পোৱালিকেইটা মই পুহি পেলাই ৰাখিছো। চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নাই? একো পোৱা নাই। একো নাই পোৱা। এইখিনি আপোনাৰ নিজৰ মাটি? নিজৰ পট্টা আছে? এইটো পটা নহয়, মানে দখল চবৰে। এইটো গাঁৱতে যিমান আছে, ইয়াৰ পৰা ধৰি তালৈকে চব দখলীয়া মাটি। এই গাঁৱত চৰকাৰী ঘৰ পাইছে নাই? এইখন পাইছে, হৰিটো পাইছে। চৰকাৰী ঘৰ পাইছে ন? পাইছে। আপুনি পোৱা নাই? অ'। আচলতে এইখন দেখিছে, এইখন এওঁলোকৰ বিচনা। এই প্লাইবোৰ্ড আছে, এই প্লাইবোৰ্ড আৰু তলত বাটাম দেখিছে আপোনালোকে। এই প্লাইবোৰ্ড আৰু বাটাম দি ৰাতি এনেদৰে তেওঁলোকে শুৱে। ৰুম বুলিবলৈ ক'লে এটা ৰুম, এটা ঘৰ, আৰু বেৰ, ইয়াত কোনো ধৰণৰ বেৰ নাই। এনেদৰে আচলতে জীৱন নিৰ্বাহ কৰে। আচলতে অতি বেদনাদায়ক, অতি দুখদায়ক। মই তোমালোকৰ ওচৰলৈ পুনৰ আহিছো। ৰাতিপুৱা কি খালা? খানা খালো। মালে মনত পৰিছে? পৰে? পৰে। তুমি স্কুল গৈছিলা? গৈছিলো। মা ঢুকালে কি তেতিয়া মই এৰি দিলো স্কুল যাবলৈ। ভন্টিক চাব লাগে, ভাইটিটো একো নাজানিছিলে, সেইকাৰণে মই ভন্টিক চাই আছিলো। তোমাৰ বয়স কিমান হৈছে এতিয়া? গম পোৱা নে? বয়স কিমান হৈছে দাদা? এই বয়স কিমান হৈছে? 9 বছৰ। আৰু 9 বছৰ বয়সত ঘৰখনৰ দায়িত্ব লৈছে। তোমাৰ নামটো কি আছিলে? নিবিতা মুণ্ডা। নিবিতা মুণ্ডাই 9 বছৰ বয়সত নিজৰ ঘৰখনৰ দায়িত্ব লৈছে। নিজৰ ভাইটি আৰু ভন্টি আচলতে চোৱা চিতা কৰিবৰ বাবে তেওঁ আচলতে পঢ়া শুনা বাদ দিলে। ভাইটিটো উৎপাত কৰে নাই? উৎপাত কৰে। ইহঁতকো মই বুজাই থাকো, নুবুজে। কি কৰিম এতিয়া? দেউতা কামলৈ যাবি, মাৰি দিলে গৰমতে বেমাৰ বুখাৰ হৈ যাব হলে। পইচা নাই, ঘৰ প্ৰতি বনাবলৈ পইচা হোৱা নাই, সেইকাৰণে একো নকওঁ, গালি পাৰো একো। ৰাতিপুৱা ভাত কিহে খালা? মাংস দি। মাংস খালা? দেউতাই আনিলে? কালি ৰাতি আনিছিলে। তোমাৰ নামটো কি আছিলে? বিশাল মুণ্ডা। বিশাল মুণ্ডা। তুমি স্কুল গৈছিলা? ভন্টি হয়? ভন্টিক মাৰা নেকি? নামাৰা? আৰু আমি ইয়াৰ পৰাই, মই ভিডিঅ'টোৰ জৰিয়তে, যথেষ্ট গৰম, ভিডিঅ'টোৰ জৰিয়তে মই ৰজাঘৰীয়াক, মানৱদৰ্দী ব্যক্তিসকলক ইয়াৰ পৰাই আহ্বান জনাইছো, কিবা এটা ব্যৱস্থা কৰক, গ্ৰহণ কৰক। ঘৰ বুলিবলৈ একো নাই। আচলতে বহুতৰে ঘৰৰ গৰুকেইটা ইয়াতকৈ ভাল অৱস্থাত থাকে। এটাই ৰুম, বেৰ নাই আপোনাৰ। এইফালে টিংপাত 2খনমান দি আছে, এইফালে ক'ৰবাৰ প্লাইবোৰ্ড আনি পেলাই যেনে দি থৈছে, দেখিছে। আচলতে চৰকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক। তাৰ উদ্দেশ্যে আচলতে এই যিটো ভিডিঅ', এই ভিডিঅ'টো আচলতে নিৰ্মাণ কৰিছো। আৰু ময়ো কথা দিছো, যদি ভিডিঅ'টো ভাইৰেল হয়, মই যদি ইউটিউবৰ পৰা কিবা যদি পইচা পাওঁ, মই এই ভিডিঅ'টোৰ জৰিয়তে যদি, মই কথা দিছো, মই কিবা এটা ঘৰৰ ব্যৱস্থা কৰিম, ঘৰ বনাবলৈ কিবা চেষ্টা কৰিম ময়ো। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে চৰকাৰ মানৱদৰ্দী ব্যক্তিসকলৰ দৃষ্টিগোচৰ হয়। ধন্যবাদ। দাদা, আপোনালোকলে কি অকণমান মই আৰু মোৰ বন্ধু অভিজিত দুইটা মিলাই কিবা এটা খাবৰ কাৰণে অকণমান বস্তু লৈ আহিছো, নিজৰ ব্যক্তিগতভাৱে। আৰু মই চেষ্টা কৰিম, গহপুৰৰ যি প্ৰশাসনিক বিষয়াসকল আছে বা MLA গৰাকী আছে, তেওঁলোকক মই ক'বলৈ চেষ্টা কৰিম আপোনালোকৰ বিষয়ে, যাতে আপোনালোকে ঘৰ এখন পায়। মোৰ ফালৰ পৰা চেষ্টা কৰিম মই। আৰু মই পুনৰ অসমবাসী ৰাইজক এই যিটো ভিডিঅ' শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছোঁ, যাতে মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ হয় এই পৰিয়ালটোক। 3গৰাকী আচলতে সন্তান এই ব্যক্তিজনৰ। পত্নীগৰাকী আজিৰ পৰা 7 বছৰৰ পূৰ্বে টিউমাৰ হৈ ঢুকালে। এতিয়া এওঁ আচলতে হাজিৰা নকৰিলে ঘৰখন নচলে। তেওঁ ৰাতিপুৱাই ট্ৰেক্টৰৰ কাম কৰিব যায়। আৰু এইগৰাকী ডাঙৰ জীয়ৰী,
এই ডাঙৰ জীয়ৰীয়ে এই দুটা সন্তানক আচলতে চোৱা চিতা কৰে। আমি আহোঁতে মেগী বনাই আছে এওঁলোকৰ কাৰণে। আৰু এয়াই হৈছে জীৱন সংগ্ৰাম। ঘৰ বুলিবলৈ একো নাই, দেখিছে আপুনি, এটা ৰুম, আপোনাৰ বেৰ নাই, ৰাতি শুবলৈ আপোনালোকৰ প্লাইবোৰ্ড আৰু বাটাম পাৰি দিয়ে। এয়াই হৈছে জীৱন। যদি এফালে মন কয় কোনো যদি আট্টালিকাত আছে, আনফালে এই অৱস্থা। ইয়াৰ পৰা আহ্বান জনাইছোঁ ৰজাঘৰীয়াক, এই যিটো পৰিয়াল, এই পৰিয়ালটো চকু মেলি চাওক। আমাৰ উদ্দেশ্য এয়াই ভিডিঅ'টো বনোৱাৰ, আৰু আমিও যিমান পাৰোঁ চেষ্টা কৰিম সহায় কৰিবৰ বাবে। আৰু এইখিনিতে মোৰ বন্ধু অভিজিতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত মোৰ লগত আহিছে আৰু এই যি খাদ্য সামগ্ৰী দিয়া তেখেতক সহায় কৰিছে। আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। থেংক ইউ।